হাই গাইজ তো কৰি আপোনালোক ভালে আছে তো ভালে খবৰ মাজতে আজি এটা অন্য ভিডিঅ' লৈ আহিছোঁ তো ভিডিঅ'টো আজি তাৰমানে কি একচুৱেলি কি যিটো মোৰ ইউটিউব যিটো আছিল একাউণ্ট নাম তো নামটো আছিল তুলসী মালো তো একচুৱেলি নামটো বহুত ডাঙৰ সেইকাৰণে কি কৰিলোঁ অকণমান চেঞ্জ কৰিছোঁ তো কিছুমানে লিখোঁতে বা অকণমান প্ৰব্লেম হৈছিল বা চাৰ্চ কৰোঁতে প্ৰব্লেম হৈছিল তো সেইটো কাৰণে মই কি কৰিলোঁ অকণমান নামটো শ্বৰ্ট কৰিলোঁ শ্বৰ্টটোৰ উদ্দেশ্য এইটোৱে আছিল আৰু আজিকালি বহুত ডাঙৰ নাম কিছুমানে চাৰ্চ কৰিব লিখোঁতে অসুবিধা হয় সেইটো কাৰণে অকণমান শ্বৰ্ট কৰিলোঁ শ্বৰ্টটো এইটো নাম এটা নতুন নাম আগত তুলসী মালত নামটো চেঞ্জ কৰি এইবাৰ বনাই আছোঁ JT আছাম তো JT আছামৰ এটা মিনিং আছে সেইটো মই এতিয়া নকওঁ নেক্সট ভিডিঅ'ত কেতিয়াবা নিশ্চয় ক'ব লগা হ'ব পাৰে তেতিয়া মই ক'ম JT মানে ফুল মিনিংটো কি আছে এইটোৰ কিবা কাৰণ আছে সেইটো কাৰণে মই JT নামটো ৰাখিছোঁ তো এইখিনি আৰু নেক্সটত মই এইখিনি ক'ম আপোনালোকক বা শ্বেয়াৰ কৰিম তো যে নহওক নামটো কেনেকুৱা লাগিছে আপোনালোকে এবাৰ জনাব কমেণ্ট কৰি ভাল লাগিল বা কেনে লাগিছে বেয়াও লাগিব পাৰে কিছুমানে তো নিশ্চয় আপোনালোকে এবাৰ কমেণ্টত জনাব তো যে নহওক আজি ভিডিঅ'টো এটা বেলেগ নিশ্চয় থাম্বনেল চাই আপোনালোকে গম পাইছে ভিডিঅ'টো কিয় কাৰণে বনাইছোঁ এইটো APDCLৰ যিটো আপডেট এটা আহিছে বা APDCLৰ আপডেট কৰিব দিছে তো সেইটো কাৰণে APDCLৰ KYC সেইটো কাৰণে আজি এটা ভিডিঅ'টো আহিছোঁ আৰু কিছুমান একচুৱেলি নাজানে APDCL আপডেট KYC আপডেটটো কি বস্তু বা কেনেকৈ কি কৰিব লাগে তো বহুতো নাজানে তো যিহেতু এটা তেওঁলোকৰ ফালৰ APDCLৰ পৰা এটা জনাইছে বা এনেকুৱা নিউজ জনাইছে যে অতি সোনকালে আপোনালোকে আপডেট কৰি লওক নহ'লে কি হ'ব বিদ্যুৎ কৰ্তন হ'ব তো যেনক মই অলৰেডি মই কৰিছোঁ তো আপোনালোকে কৰক এটা কথা সকলোৰে ঘৰত কম্পিউটাৰ বা লেপটপ বা সেনেকুৱা ডাঙৰ এণ্ড্ৰইড মোবাইলো নাই বহুতৰো ঘৰত নাই বা আছে তো যেনক যিবোৰৰ নাই তেওঁলোকক অলপ অকণমান পাৰিলে আপোনালোকৰ ওচৰত থাকিলে হেল্প কৰি দিব কাৰেণ্টটো আজিকালি প্ৰত্যেক ঘৰতে কাৰেণ্ট আছে বা বিজুলী আছে তো যে নহওক আপোনালোকক সহায় কৰিব মই যিমান পাৰোঁ সহায় কৰি আছোঁ মোৰ ওচৰত যিমানখিনি আছে তেওঁলোকক জনাই আছোঁ বা নিজে এই কামটো কৰি দিছোঁ মই নিজেও কৰিছোঁ তো তাৰে অকণমান আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছোঁ তো মই স্ক্ৰীনশ্বটত আপোনালোকক দেখাই আছোঁ কেনেকৈ কি কৰিব লাগিব প্ৰথমত যাব লাগিব কম বাজাৰত www.apdcl.org.com তো এনেকুৱা খোলাৰ পিছত এনেকুৱা আহিব চাই লওক তো অকণমান জুম কৰি আপডেট কনজিউমাৰ মোবাইল নাম্বাৰ তো আপডেট কনজিউমাৰ মোবাইল নাম্বাৰত আপুনি ক্লিক কৰক আপোনালোকে এইটো হ'ব পাৰে নহ'লে আপুনি এইটোত যাওক ওপৰত যিটো অৰেঞ্জ কালাৰ যিটো আছে তাৰলৈকে যাওক তাৰলৈকে যোৱাৰ পিছত আপোনালোকে এইটো কাৰ্ড চিন দেখাই আছে তাতে যাওক মোবাইল আপডেট তো এনেকুৱা আহি গ'ল তো কনজিউমাৰ নাম্বাৰ নিশ্চয় আপোনালোকে জানে যিটো কাৰেণ্টৰ বিল আপোনালোকে দিয়ে তো তাতে কি কৰক এই কনজিউমাৰ নাম্বাৰটো ইয়াত দি দিয়ক কাৰ্ড চিনটোত মাৰি দিয়ক নিশ্চয় এইটো 12 ডিজিট এইটো মোৰ যিটো আছে সেইটো অকণমান দেখাইছোঁ আপোনালোকক তো এইটোৱে আছিল কনজিউমাৰ নাম্বাৰটো য'ত মই এতিয়া দি আছোঁ এইটো মোৰে নাম্বাৰ তো এইটো যদি কাৰ্ড চিন মাৰি দিলোঁ অকণমান লোডিং হ'ব তো লোডিং হওক ইয়াত এলাৰ্ট আহিছে তো এইটো কি কৰিব লাগিব অ'কে কৰি দিব লাগিব অ'কে কৰোঁ অকণমান আকৌ লোডিং হ'ব তো কিছুমানৰ আহি গ'ল তো এনেকুৱা কম্পিউটাৰ নাম আহি যাব কাৰ নামত আছে বা পোষ্টপেড ওপৰত থাকিব পোষ্টপেড তো মই একচুৱেলি কম্পিউটাৰ দেখাব নোৱাৰিলোঁ অকণমান জুম কৰি দেখালোঁ আৰু মই খোলা কৰি কৈ দিছোঁ যিটো মোৰ নাম্বাৰ আছে মোবাইল নাম্বাৰ দিয়া আছে তো চাকৰি কৰা মানুহক এইবোৰ লিখিব নালাগে আধাৰ্ছৰ কাৰণে কি কৰিব লাগে যিটো চাকৰি নকৰা আধাৰ্ছ লিখিব লাগে আধাৰ্ছত মাৰি দিয়ক তো আধাৰ্ছ হৈ গ'ল তো এইবাৰ কাম কৰিব মেইন কামটো এইবাৰহে মেইন কাম তো মেইন কামটো আপোনালোকে দেখাই আছোঁ তো এইপিনে হওক তো ইয়াত কি কৰিব লাগিব আপোনালোকে ইয়াত যাব লাগিব যিটো আধাৰ কাৰ্ডৰ যিটো আপোনালোকৰ আধাৰ কাৰ্ড আছে তো তাৰে আধাৰ কাৰ্ডৰ এই নাম্বাৰবোৰ ইয়াত দিয়ক
তো মই আধাৰ নাম্বাৰ মই দি আছোঁ তো এনেকুৱা আধাৰ নাম্বাৰটো আপোনালোকে ইয়াত দিয়ক দিখানে কি কৰিব লাগিব সাবমিট কৰি দিয়ক তো অকণমান লোডিং হ'ব তো এনেকুৱা লোডিং হৈ থাকিব তো আমাৰ গাঁৱৰ অকণমান নেটৱৰ্ক প্ৰব্লেম সেইকাৰণে সময় লৈছে আপোনালোক সোনকালে হ'ব পাৰে তো এনেকুৱা OTP ভেৰিফিকেশ্যন আহিব এটা মেছেজ আহি গ'ল তাতে কপি কৰি লওক OTP নাম্বাৰটো কপি কৰি লোৱাৰ পিছত এই ইণ্টাৰ OTP ইয়াত নাম্বাৰটো দি দিয়ক আকৌ অ'কে কৰি দিয়ক ভেৰিফাই কৰি দিয়ক ভেৰিফাই পিছত OTP ভেৰিফিকেশ্যন হৈ থাকিব অকণমান লোডিং ল'ব একচুৱেলি মই কৰা আছে সেইটো কাৰণে অকণমান সময় লাগিছে যেন সময় লাগিব আপোনালোকৰ নেট ভাল থাকিলে সময় কম লাগে নেটৰ প্ৰব্লেমৰ কাৰণে অকণমান সময় ল'ব পাৰে হৈ গ'ল যিহেতু মোৰ আগতে সেইকাৰণে অকণমান এবাৰ বেক কৰি গুচি গ'লোঁ তো নিশ্চয় আপোনালোকে বুজি পালে কেনেকৈ আপডেট কৰিব লাগে KYC-খন মানে APDCL KYC আপডেট হৈ গ'ল মোৰ একচুৱেলি অলৰেডি আগতে কৰিছোঁ সেইটো কাৰণে মানে ভেৰিফিকেশ্যনটো আপোনালোকক কমপ্লিট দেখাব নোৱাৰিলোঁ তো যেন নিশ্চয় আপোনালোকে বুজি পাইছে তো ভিডিঅ'টো এইখিনিয়ে আছিল ভাল লাগিলে শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু নতুন মোৰ ভিডিঅ' যোনে নতুন আহিছে কি কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইবাৰ ওচৰত যিটো বেল আইকন থাকে সেইটো কি কৰিব অল কৰি দিব কিয়নো তাতে নতুন ভিডিঅ'বোৰ আহিলে তাতে নটিফিকেশ্যন আপোনালোকে পাই যাব তো আশা কৰোঁ ভিডিঅ'টো ভালে লাগিছে তো যেন নহওক আপোনালোকৰ সুস্থ কামনাৰে আজি ভিডিঅ'টো ইয়াতে অন্ত হ'ল তো চিলড্ৰেন টেক কেয়াৰ এণ্ড বাই বাই